তোমাৰ বাৰু সেই সৰু সময়ৰ কথাবোৰ মনত আছে একেলগে যে আমি দৰা কইনা খেলিছিলোঁ মই যে দৰা এটা কিনি তোমাক কি যে ভাল লাগিছিল সেই দিনবোৰ ন কিবা এটা ভাল লাগিছিল সেইদিন এতিয়া আমি এইবোৰ পাহৰিব লগা হ'ব কাৰণ এতিয়া আমি ডাঙৰ হৈছোঁ আৰু এতিয়া আমি আমাৰ নিজৰ জীৱনৰ কথা জানিব লাগিব নহয় জানো তুমি এইবোৰ কি ক'ব খুজিছা মই একো ধৰিব পৰা নাই বিজি অপৰাধটো ভাবিবলগীয়া নে কি কথাটো আছে এতিয়া মই গাভৰু হৈছোঁ আৰু ইয়াতকৈ তোমাক কি বুজাই দিম কোৱা এইবোৰ কি ক'ব বিচাৰিছা মই একো ধৰিব পৰা নাই অলপ ভালকৈ বুজাই কোৱা মইনা মোক বহুত দিনৰ পৰা এখন কথা কমকৈ আছিলোঁ ক'ত বান্ধি ৰাখিছিলোঁ মানে কথাষাৰ আজি ক'বই লাগিব কিনো ইমান ডাঙৰ কথা কোৱা মানে মৃদুলদা মই তোমাৰ শৰীৰত থকা সেই কোমল হৃদয়খনক ভাল পাই পেলাইছোঁ মৃদুলদা কি কৈছা তুমি প্লিজ মৃন্ময়দা মানা নকৰিবা তোমাক মই বহুত ভাল পাওঁ আৰু তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম মৃন্ময়দা শুনা বিজি মই হ'লো এজন দুখীয়া ঘৰৰ ল'ৰা তুমি জানো পাৰিবা মোৰ লগত সুখী হৈ থাকিবৰ কাৰণে কিয় নোৱাৰিম মৃন্ময়দা তুমি লগত থাকিলে মই সকলোবোৰ দুখ কষ্ট নিজৰ কৰি ল'ব পাৰিম মই মানি ল'লোঁ বাৰু মই কিন্তু তোমাৰ ঘৰত জানো মানিব মোৰ জাতিটোক লৈ কিয় নামানিব সিদিনা জানো তুমি মোৰ ৰক্তদান কৰা নাছিলা অপাৰেশ্যনত কৰিছিলোঁ তেতিয়াতো আমাৰ ঘৰৰ মানুহে জাত চোৱা নাছিলে এতিয়া কিয় চাব এইটো কথা বেলেগ মই নাজানো তুমি মোৰ যদি মোৰ জীৱন সংগী হ'বই লাগিব এইটো চা ছোৱালী নিচিনা লাগিছে বে গাড়ীখন মই যাওঁ সেইফালে তুমি মোৰ লগত যাবা নেকি তোমাৰ লগত নাই তুমি যদি যোৱা যদি ব'লা আৰু নোযোৱা যদি গাড়ীতে যাবা আৰু মই যাওঁ ঠিকে আছে মই যাম তুমি ক'ত আছা এই মই তিনিআলি ফালে ওলাই ঐ শুনাচোন শুনা হেৰি কাইলৈ তুমি মোক যেনেকাই নহ'লেও লগ ধৰিবাচোন ঠিকে আছে কোন নহয় এইটো আমাৰ মামাৰ ল'ৰাটো দিনে ৰাতিয়ে ফোন কৰি অশান্তি কৰি দিয়ে মানে মাথা চাথা গৰম উঠি যায় মোৰ হ'ব দিয়া এতিয়া ব'লা আমি যাওঁ বহুত সময় হ'ল নহয় দাদা মই অহা পলম হ'ল নেকি একো মুখৰ মতা নাই যে কিয় মোৰ দাম যে কিয় তোমাৰ
একো নাই, একো কাৰণ নোহোৱাকৈ তুমি এনেকুৱা মুড অফ কৰি নাথাকা। কোৱা না কি হ'ল তোমাৰ? যি হ'বলগীয়া আছিলে চব হৈয়ে গ'ল। মানে মানে বুজাই কোৱাচোন, মই বুজি পোৱা নাই। মইনো তোমাক কি বুজাম, তুমি নিজকে এবাৰ সুধি লোৱা তুমি মোৰ লগত কি কৰিলা। মইনো তোমাক কি কৰিলো? তুমি এবাৰ ভালকে মোক বুজাই নোকোৱা কিয়নো? এজনক ভাল পায় আন এজনক ভাল পোৱা, এয়াই তোমাৰ ভাল পোৱা আছিলে নেকি? এইবোৰ তুমি কি কৈছা? অঁ ঠিকেই কৈছোঁ মই। অঁ তোমাৰ প্ৰতিটো প্ৰমাণ মোৰ হাতৰ মুঠিত আছে, দেখুৱাব লাগিব নেকি? এই আছো আপুনি, ইয়াতকৈ আৰু বেছি প্ৰমাণ লাগিব তোমাক? তেওঁ মোৰ এজন ভাল বন্ধুহে আছিল। তেওঁ এদিন দুজন অভদ্ৰৰ পৰা মোৰ সন্মান ৰক্ষা কৰিছিল। হয় নেকি? তাৰ লগত যদি তুমি সুখী হ'ম বুলি ভাবিছিলা, মোক কেলে ভাল পাই পেলাইছিলা? এইটোৱেইতো মোৰ ডাঙৰ ভুল আছিল। তোমাৰ দৰে দুখীয়া নিচলা এটাক মই ভাল পাই পেলাইছিলোঁ। তেতিয়াহ'লে যোৱা, ইয়াত তুমি কি কৰি আছা? তোমাৰ ভাল বন্ধুৰ ওচৰলৈ যোৱা। ধনী মানুহৰ ল'ৰা, সুখত থাকিব পাৰি। অঁ দৰকাৰ হ'লে মই তাকেই কৰিম। তুমি আজিৰ পৰা মোৰ লগত একো সম্পৰ্ক নাই বুলি ধৰি লোৱা। মানে তোমাৰ আৰু মোৰ একো সম্পৰ্ক নাই বুলি তুমি ভাবি লোৱা। আজি মোৰ ভুলৰ কাৰণে মোৰ হ'বলগীয়া জীৱন সংগীজনক মই হেৰুৱাই পেলালোঁ। আজি তেওঁৰ মৃত্যুৱে মোক সঁচা ভাল পোৱাটো শিকাই থৈ গ'ল। মই তোমাৰ লগত যি অন্যায় কৰিছিলোঁ মোক ক্ষমা কৰি দিবা আৰু সি য'তেই আছে ভালদৰে থাকক। মই আৰু তোমাৰ লগত থাকিব নোৱাৰিম।